তার মানে কথাটো হৈছে কি বেছিমাৰিত আপোনালোকে শুনিলে আচৰিত হ'ব মই বিধায়ক হোৱাৰ পিছৰ পৰা কংগ্ৰেছে এটা চক্ৰান্ত কৰি আছে কেনেকৈ চক্ৰান্ত কৰিছে বেছিমাৰিৰ পৰা মই বিধায়ক পৰা বিধায়ক হৈছিলোঁ যি হওক দলগড় সমষ্টিৰ ৰাইজে মোক বিধায়ক বনাইছে বেছিমাৰিত কোনো উন্নয়ন হোৱা নাছিলে 15 বছৰত বেছিমাৰি ড্ৰেইন নাছিলে বেছিমাৰি মেইন ৰোডত এইটো ৰোডত হস্পিটেল যিটো ৰোড ৰাস্তা যিটো আপোনাৰ হাই ছেকেণ্ডেৰী ৰোড এই ৰোডত একাটো পানী আছিল 15 বছৰ মানুহে জাতৰ যন্ত্ৰণা ভুগিছে ড্ৰেইন নাই খোৱা পানী বিধি ব্যৱস্থা আছে মাৰ্কেটত চব্জি মাৰ্কেটত আপোনাৰ চব্জি মাৰ্কেটৰ অৱস্থা বেয়া আছিলে একাটো পেক আছিলে গতিকে মই বিধায়ক হোৱাৰ পিছত গোটেইখিনি কাম সম্পূৰ্ণ কৰি দিছোঁ এই কথাখিনি মানে আপোনাৰ এইবাৰ যিহেতুকে বেছিমাৰিৰ পৰা কংগ্ৰেছ উচল হৈছে কংগ্ৰেছে আমচুক মানে হেৰি ইউজ কৰি কিনে দৰং জিলা আমচুৰ সভাপতিৰ লগত আলোচনা কৰি এই কামখিনি কৰি যাতে মোৰ এটা বদনাম হয় মই উচ্ছেদৰ বিৰুদ্ধে মই কিন্তু ৰাস্তা বহলীকৰণৰ ফেভাৰত ৰাস্তা বহল হ'ব লাগে ৰাস্তাৰ কাম মই চেংচন কৰাই আনি দিছোঁ 8 কোটি টকা মাননীয় মুখ্যমন্ত্ৰীৰ লগত কথা পাতি মই চেংচন কৰাই দিছোঁ কাম চলি আছে ইয়াতে 50 আগতে 25 ফুট আছে ৰাস্তা এই ৰাস্তা আলোচনাৰ মাধ্যমত আমি 50 ফুট কৰিছোঁ কিন্তু আমচিয়ে হঠাৎ ডিচিজন লৈছে আপোনাৰ 40 ফুট কৰিব লাগে 80 ফুট কৰিব লাগে 80 ফুট কৰিলে গোটেই বেছিমাৰি আপোনাৰ ধ্বংস হৈ যায় প্লাছ এটা কথা লিখি তেখেতসকলে দিছে যে আপোনাৰ ইমানৰ নম্বৰ আৰু ইমানৰ নম্বৰ দাগ আপোনাৰ উচ্ছেদ কৰিব লাগে এই দাগত গোটেই বেছিমাৰিখন আছে গতিকে আমচুৰ এই কথাটো বুজি পোৱা নাই আমচু আমাৰ জাতীয় সংগঠন বুলি কয় কিন্তু সেই আমচুৰ এজন দৰং জিলাৰ সভাপতিয়ে যেতিয়া নেকি লিখি দিছে যে গোটেই দাগখন উচ্ছেদ কৰিব তাৰ মানে কি গোটেই বেছিমাৰি উচ্ছেদ কৰিব লাগে এইটো কাৰোবাৰ নহয় কাৰোবাৰ ইয়াতে প্ৰৰোচনা আছে নিশ্চিতভাৱে কাৰোবাৰ পলিটিকেল হেৰি মানে বেনিফিটৰ কাৰণে আমচুক ইউজ কৰা হৈ আছে বাওমৰিক ইউজ কৰিছে গতিকে এই ক্ষেত্ৰত আমি তীব্ৰ গৰিহণা দিছোঁ মই বেছিমাৰি ৰাইজৰ কাৰণে জান দিবৰ কাৰণে ৰেডি আছোঁ এই ৰাইজৰ কাৰণে মই জান দিবৰ কাৰণে ৰেডি আছোঁ মই কৈছোঁ ৰাস্তা বহল কৰিব লাগে 50 ফুট কৰক কিন্তু ইয়াতকৈ আৰু আপুনি 1 ইঞ্চি বহল কৰিব নেকি মেচিনেল হাইৱে আজি 50 ফুট হয় গতিকে এইটো ৰাস্তা কিহৰ কাৰণে 50 ফুট বহল কৰা নাই মই শুনামতে কিবা আপোনাৰ মানে আমচুৰ লগত কিবা দোকানদাৰৰ লগত কিবা খেলি মেলি এটা হৈছে আৰু এই ক্ষেত্ৰত কিছু পৰ্টেল মানে নিউজত যিহেতু আপোনালোক আছে আৰু আপোনালোকে এই ক্ষেত্ৰত জড়িত আছে কেতিয়াবা পইচা অলপ মানে মিলাই চিলাই দিলে ঠাণ্ডা হৈ যায় আপোনালোকে আৰু পইচা নিদিলে আপোনালোক গৰম হৈ যায় গতিকে এই ক্ষেত্ৰত কালি শুনামতে যে কেইজনৰ পৰ্টেল নিউজৰ মানে হেৰিও মানে ৰিপৰ্টাৰো মানে মঙলদৈত গৈ কিনে যানজঁট কিন্তু যানজঁট হয় মই মানে যানজঁট গুৱাহাটীতো হয় মঙলদৈতো হয় মঙলদৈ ভাঙিছে নেকি খাৰপেটীত ভাঙিছে নেকি খাৰপেটী হস্পিটেলত যানজঁটৰ কাৰণে মানুহ যাব নোৱাৰে তাতে ভাঙিছে নেকি তাতে ভাঙা নাই মাত্ৰ মিয়ামানৰ উচ্ছেদ নেকি আৰু সেই উচ্ছেদত বিজেপিয়ে উচ্ছেদ বিচাৰি আছে আৰু দৰং জিলা আমচিয়ে তাতে সাপোৰ্ট কৰিছে হোৱাট ইজ দিছ নেক্সাছ নেকি বিজেপিৰ লগত নেক্সাছ নেকি মাইনৰিটি মানুহৰ কাৰণে আপোনালোকে কথা কওক নহ'লে আপোনালোকে মাইনৰিটি অঞ্চলত বিলীন হৈ যাব বিলীন মাটিৰ লগত বিলীন হৈ যাব গতিকে মই আহ্বান কৰিছোঁ আপোনালোককো আহ্বান কৰিছোঁ যে আপোনালোকো সেই সৰু সুৰা কথা চিন্তা নকৰি বৃহত্তৰ মাইনৰিটি মানুহৰ কথা চিন্তা কৰক বৃহত্তৰ ৰাইজৰ কাৰণে চিন্তা কৰক ৰাস্তা বহল হ'ব লাগে এইটো বিচাৰিছোঁ আমি শ্ৰদ্ধা কৰিছোঁ প্ৰশাসনে উচ্ছেদ কৰি আছে আমি মানা কৰা নাই কিন্তু সেইকাৰণে MLA চাহাবক বদনাম কেনেকৈ কৰা যায় ৰাজনীতি 100% ৰাজনীতি 100% ৰাজনীতি নহ'লে আমচুৰ লগত আলোচনা হোৱাৰ পিছতে 50 ফুট কৰা হৈছে কিন্তু আজি কিয় নহয় আজি কিয় জাগাত কিয় নাই আজি আহিব লাগিছিলে ইয়াতে কমপ্লেইন দিছে ইয়াতে ৰাইজৰ সন্মুখত ফেচ কৰিব পৰা হ'ব লাগিছিলে আজিতো কোনো আমচুৰ সভাপতি নাই কোনোতো নাই আজি এই কথাটো শুনক এই কথাটো কমপ্লেইন বুক দিছে আৰু 2-4-5 জন দোকানদাৰে মোক লিখি দিছে যে আমাৰ পৰা ধন দাবী কৰিছে আমি ধন দিয়া নাই সেইকাৰণে আমাৰ বিৰুদ্ধে পুথিগুৰি লাগিছে ক'ব নোৱাৰো বাবুমণিৰ কথা কৈছে বাবুমণি কোন হয় মই নাজানো তেখেতে গম পায় আৰু যে যিখিনি দাগ উল্লেখ কৰিছে দাগখিনি আপোনাৰ গোটেই বেছিমাৰি ধ্বংস হৈ যাব আৰে আপুনি কি কৈছে কাৰ লিখি দিছে তাতে আমচুৰ এপ্লিকেশ্যন মৰ্মে আমি উচ্ছেদ কৰিবৰ কাৰণে হেৰি কৰিছোঁ আমচি এপ্লিকেশ্যন দিছে দৰং আমচি ইণ্ডিকেট কৰা আছে নহয় লিখিত আছে তাতে আৰু আমচি ষ্টেটমেণ্ট দিয়া আছে নহয় বেছিমাৰি ৰাইজৰ স্বাৰ্থত আমচিয়ে কাম কৰিব লাগে আজি কৰি কৈছে যে আমি ৰাস্তা ক্লিয়াৰ ৰাস্তাটো আমি ক্লিয়াৰ বিচাৰিছোঁ কিন্তু সেইকাৰণে বেছিমাৰি ধ্বংস হ'ব নিদিওঁ নহয় গোটেই বেছিমাৰিখন ভাঙি দিব নিদিওঁ নহয় কিয় ভাঙিব দিম এনেকুৱা যান জঁটটো গোটেই বিশ্বত হৈ আছে ক'ত আপোনাৰ ট্ৰেফিক জাম নাই ট্ৰেফিক জাম ক'ত নাই গুৱাহাটীত ট্ৰেফিক জাম দিল্লীত ট্ৰেফিক জাম শ্বিলঙত ট্ৰেফিক জাম ক'ত ভাঙিছে আপোনাৰ খালি মিয়ামানৰ ওচৰত ভাঙিছে ব্যক্তিগতভাৱে কৈছে যে ৰাস্তা 50 ফুট হ'ব লাগে আমি 60 ফুট কৰি দি আছোঁ আজি অসুবিধা ক'ত কিহৰ কাৰণে আমচুৰ অসুবিধা হৈছে আমাৰ জিলা সভাপতি কিবা ক'ব আচল কথাটো হৈছে কি যিটো আমাৰ ইয়াত এইটো উচ্ছেদ বুলি ক'ব নোৱাৰে কিন্তু দেই ইয়াক উচ্ছেদ বুলি কোৱা নহ'ব যিহেতু আমাৰ এই ৰাস্তাটোৰ এটা যান জঁটক আমি যান জঁটৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে ইয়াত এটা চৰকাৰে দিয়া ৰাস্তা হ'ব ব্ৰিজ হ'ব যাৰ কাৰণে
আমি বহলীকৰণ কৰিবৰ কাৰণে এই কামটো কৰি আছে প্ৰশাসনে। ইয়াত আমচুৰ ফালৰ পৰা এটা আবেদন কৰা হৈছিল যে ৰাস্তাখন 80 ফুট বহল কৰিব লাগে। তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে এটা ভাল কথাই কৈছে, কিন্তু তাৰ লগে লগে আমি লক্ষ্য কৰিব লাগিব যে আচলতে আমাৰ এই দৈপামলৈ যোৱা ৰাস্তাটো আচলতে 80 ফুট নহ'লেও চলে। আৰু ইয়াত এটা লক্ষ্য কৰিব লাগিব যে বেছিমাৰিত আমাৰ যি এটা টাউন বা এটা চেণ্টাৰ গঢ়ি উঠিছে, ব্যৱসায় প্ৰতিষ্ঠানবিলাক গঢ়ি উঠিছে, ইয়াত বহুত দুখীয়া মানুহে ব্যৱসায় কৰি আছে। য'ত নেকি আমাৰ 50 ফুট বহলীকৰণ হ'লে হৈ যায়, তাত আমি 80 ফুট লৈ কেনে যদি আমি দুইফালৰ প্ৰত্যেকজন মানুহক যদি ইয়াৰ পৰা বেঘৰ কৰি দিওঁ, কাৰোবাৰ লোন আছে, কাৰোবাৰ মাটি বিক্ৰী কৰি দোকান দিছে, আমি মানৱতাৰ খাতিৰটো চাব লাগিব, এইটো চৰকাৰেও চাব, প্ৰত্যেকেই চাব লাগিব। গতিকে মই সকলোকে, আমাৰ আমচু হওক বা সাংবাদিক হওক বা ৰাইজ চবকে অনুৰোধ কৰিম যে আমাৰ 50 ফুট হ'লে, আগতে যিহেতু আমাৰ 30 ফুট আছিল, যান জঁট বহুত বেছি আছিল, 30 ফুটকৈ কম আছিল, এতিয়া 50 ফুট যেতিয়া বহল হৈ যাব, 50 ফুট যেতিয়া বহল হ'ব, মই ভাবোঁ যান জঁটটো কমি যাব। আৰু এই 50 ফুটৰ ভিতৰত তেওঁলোকে কোনো বাৰাণ্ডাও কৰিব নোৱাৰে, বাৰাণ্ডা ইয়াত 50 ফুটৰ বাহিৰত কৰিব লাগিব। গতিকে আমি ৰাস্তাটো আমাৰ বহলীকৰণ হ'ল, আৰু এই যে আমাৰ বেছিমাৰি যি উন্নয়নৰ ফালে আগবাঢ়ি আছে, এই মানুহবিলাকক আমি একেবাৰে তছতছ কৰি যদি চৰকাৰৰ ফালৰ পৰা দিয়া যায়, এই মানুহবিলাক পথৰ ভিখাৰী হৈ যাব, ৰাস্তাত আহি যাব। গতিকে আমি মাত্ৰ কিছু বস্তু বহলীকৰণৰ ক্ষেত্ৰত চাই কিনে যদি আমি আজি ইয়াত মানে হাজাৰ হাজাৰ পৰিয়ালক যদি আমি ধ্বংস কৰি দিওঁ, এইটো কিন্তু এটা সমাজ গঢ়াৰ ক্ষেত্ৰত কাম কৰা নহ'ব। গতিকে মই আপোনালোকৰ মাধ্যমেৰে, আপোনালোকেও সমাজৰ এটা মানে প্ৰতিষ্ঠান, ভাল চিন্তক আপোনালোকেও কৰে, গতিকে আপোনালোকেও মই ভাবোঁ ইয়াত পজিটিভ ছাইডটো চাব লাগে। আমচুকো মই অনুৰোধ কৰিছোঁ, তেওঁলোকক ইয়াত কোনো ধৰণৰ মানে হেৰি কৰা হোৱা নাই, তেওঁলোকক চুপাৰচিট কৰা হোৱা নাই, তেওঁলোকৰো কথাক সন্মান দিয়া হৈছে। আৰু এই দুখীয়া মানুহবিলাকৰ ফালে চাই প্ৰশাসনে যি ব্যৱস্থা কৰিছে, মই ভাবোঁ মোৰ ফালৰ পৰা মই ইয়াক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু বেছিমাৰিৰ উন্নয়ন মানে কৰক, প্ৰকৃত সত্যটো যে আজি বেছিমাৰিৰ উন্নয়নৰ কাৰণে বেছিমাৰি বজাৰৰ ভিতৰত হওক বাহিৰত হওক, আমাৰ বিধায়ক মুজিবুৰ ৰহমান চাহাবে যি কাম কৰি আছে, ইয়াত কোনো কংগ্ৰেছী মানুহবিলাকে। গতিকে মই আজিৰ এই আপোনালোকৰ জৰিয়তে আপোনালোককো অনুৰোধ কৰিম, আমচুকো অনুৰোধ কৰিম যে আমাৰ যি বহলীকৰণ হৈছে ই চাফিচিয়েণ্ট নহ'লেও চলি যাব ইনশাল্লাহ। ইয়াত আমি সকলোৱে মিলি ইয়াক মানি ল'ব লাগে। ধন্যবাদ।